이거 마반 영어. জীৱনত ভাল মানুহ নহয় এই ভিউজ কেমেৰা লগাইছে নাজানে এয়া হল বুটবুটি সৰু সৰু হৈ আছে এয়া গুড মৰ্নিং গাইজ আৰু আজি ভিডিঅ'টো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ আৰু ইয়া উঠি মই বিচনাখন চাফা কৰি আছোঁ আৰু ইয়া দেখিছানে আপোনালোকে মই কাৰ ওপৰত এনেকুৱাকৈ কম্বল বা বালিচ থৈ আছোঁ আৰু এইটোই হ'ল মিষ্টাৰ তো যেতিয়াই মই ঘৰখন চাফা কৰোঁ তাই বহি থাকিলে মই এনেকুৱাকৈ তাৰ ওপৰত থৈ দিওঁ কাপোৰকেইটা তো আজি যে ইমান খং উঠিব বুলি মই ভবাই নাছিলোঁ তো ইয়া চাই ল পিছফালৰ পৰা দেখিলে যে ভাবিব যে চেয়াৰত থৈছে বুলি তো মিষ্টাৰৰ ওপৰতহে থৈছোঁ তো ভবা নাছিলোঁ কেতিয়াও যে মিষ্টাৰে খং উঠিব বুলি তো এতিয়া মই বিচনাখন চাফা কৰি ল'ম তাৰপিছত গা পা ধুই আপোনালোকৰ মাজত লগ পাই আছোঁ তো মিষ্টাৰক এটা বিচনাত পঠাই দিলোঁ তো এতিয়া মই বিচনাখন চাফা কৰি ল'লোঁ আৰু ইয়া কেমেৰাখন মই এটা জেগাত বহাই থলোঁ আৰু যিহেতু কেমেৰা ধৰা মানুহো নাই আৰু মিষ্টাৰে মোবাইল চাই আছে তো সি পাত্তাই পোৱা নাই যে তাৰ ওপৰত যি কম্বল বা কাপোৰ আছে বুলি তো বৰষুণো বহুত পৰি আছিলে তো কাপোৰকেইটা এনেকুৱাকৈ মই ঘৰৰ ভিতৰত শুকাই দিছিলোঁ তো এইকেইটাও মই বাহিৰত লৈ যাম অকণমান পিছত তো চাই থাকক আপোনালোকে ভিডিঅ' চাই বহুত ভাল লাগিব ভিডিঅ'ৰ মাজত কি হয় Naini, masih sepuluh. Muka. Okay. Mana ini? Mana ini? Itu kita nak bisa hidup kita mah. Tiga warna ini mah. Eh? Itu mana ini aku? এনেকুৱা কৰিব নেলাগে জীৱ হত্যা কৰি কি নাপা সর বাচ্চা নিজি তাও যাই বিছুর তুমি ভাষে মানে গাজরি তো Kok mapan yono Kok mapan yono মানক শুয়ার বাচ্চা কুত্তার বাচ্চা কোয়া মানুষ জীবনত ভাল মানুহ নহয় এই ভিউয়ার্স ক্যামেরা লাগাইছে নাজানে নাজানে গুড মৰ্ণিং গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই আছে তো এতিয়া কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ আৰু আজি কি বনাম অকণমান ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত আৰু গোটেই দিনটো কি কৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে চাই থাকক আৰু গাইজ আজি বনাবলৈ লৈছোঁ ইয়া আলু আৰু কণী তো ইয়া ইফালেও আছে তো এই সৰুকেইটা মুৰ্গীৰ কণী আৰু ডাঙৰকেইটা হাঁহৰ কণী তো আজি সেইখিনি বনাই দেখুৱাম আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিম ইয়া প্ৰথমতে মই আলুখিনি কাটি ধুই ল'লোঁ আৰু কণীকেইটাও মই চাফাকৈ ধুই ল'লোঁ আৰু এতিয়া কুকাৰত বইল কৰিম
আৰু মই আলু আৰু কণীখিনি মই বইল কৰি এনেকুৱাকৈ ফেনৰ ওচৰত বহি আছোঁ, যিহেতু মানে দিনটো বহুতে গৰম। আৰু ভাত চব্জি বনোৱা সময়তো মই এনেকুৱাকৈ ভাত বনাই চব্জি বনাই মই যেতিয়াই গৰম লাগে তেতিয়াই মই ফেনৰ ওচৰত বহি থাকোঁ। আৰু ইফালে দেখিছানে, আৰু ইফালে দেখিছা মই গেছত বহাই দিলোঁ আৰু 4বাৰমান চিটি মাৰিবলৈ দিম। চিটি মাৰিলে এবাৰ তো আৰু 3বাৰ দিলে হৈ যাব পুৰা কমপ্লিট। এতিয়া ল'বলৈ গৈ আছোঁ নৰসিংহ পাত। আমাৰ ঘৰৰ ইফালে ৰাস্তা ফালে মানে আছে এইটো নৰসিংহ পাত। তো আলুত দিম, আলু আৰু কণী বনাইছোঁ, তো তাতে দিম। তো খাবলৈ বহুতেই সোৱাদ লাগে। তো ৰাস্তা কিনাৰতহে আছে এইটো গাছ, তো ল'বলৈ আহিছোঁ, এতিয়া গৈ আছোঁ। আৰু আপোনালোকক এটা বস্তু মোৰ হাতেৰে লগাইছিলোঁ গছখন, তো চাই থাকক, দেখুৱাই আছোঁ। হ'ল বুটবুটি সৰু হৈ আছে। যেতিয়া ডাঙৰ হ'ব তেতিয়া ল'বলৈ আহিম, তেতিয়া এটা ভিডিঅ' বনাই দেখাম আপোনালোকক। আৰু ইফালে লাগি আছে, বহুতেই লাগিছে। আৰু ইফালে জিকা, তিয়হ আৰু কোমোৰা গছ লগাইছোঁ। এতিয়ালৈকে ফল ধৰা নাই, তো বহুতে বৰষুণ গ'ল এইকেইটা দিন। চাং বান্ধি দিছে মিষ্টাৰে। নৰসিংহ পাতকেইটা মই এনেকুৱাকৈ চিৰি আছোঁ। নৰসিংহ পাতকেইটা মই এনেকুৱাকৈ বাচি আছোঁ। তো চাই থাকক, দেখুৱাই আছোঁ। আলুখিনিও মই বাকলিকেইটা নেকাই ল'ম। আৰু কুকাৰৰ পৰা ওলাই লিলোঁ। আৰু ইফালে নৰসিংহ পাত আৰু পিঁয়াজখিনি লৈ লৈছোঁ ইফালে। তো এতিয়া ঠাণ্ডা হ'বলৈ দিম। গল আন্দা হৈ গ'ল কমপ্লিট। আৰু প্ৰথমতে মই মুৰ্গীৰ কণীখিনি ভাজি লৈছিলোঁ, যিহেতু মই হাঁহৰ কণী নাখাওঁ। যিহেতু কেইটাদিন আগতহে মই বেমাৰৰ পৰা ভাল হৈ উঠিলোঁ, তো এতিয়া বাচি খাব লাগিব। ইয়াৰ কাৰণে মই লোকেল কণীখিনি মই প্ৰথমতে ভাজি লৈছোঁ। আৰু মই এতিয়া দি দিলোঁ হাঁহৰ কণী। যিহেতু আমাৰ ঘৰত বহুতো পৰিয়াল বেছি হয়, ইয়াৰ কাৰণে 7টা কণী লাগে চব্জি বনাবলৈ। আৰু ইফালে মই মৰখিনি উঠাই ল'লোঁ, আৰু চব্জিখিনিও মই বেলেগকৈ বনাম। এইটো হাঁহৰ কণীও মই আলুৰ লগত বনাম, আৰু মৰখিনিও মই আলুৰ লগতে জোল বনাম। যিহেতু মই হাঁহৰ কণীৰ লগত একেলগে বনাই নাখাওঁ, সিহঁতক প্ৰথমতে বনাই দিম। আৰু হৈ গ'ল মোৰ হাঁহৰ কণীৰ আলুৰ লগত জোল। তো দেখিছা। আৰু সিহঁতৰ চব্জিখিনি কমপ্লিট। আৰু ইফালে বনাই আছোঁ মৰখিনি, যিহেতু মই কালাৰ বেছি দিয়া নাই, যিহেতু মই বেমাৰী হৈ আছোঁ, ইয়াৰ কাৰণে বাচি খাবলগীয়া হৈছে।